বহুতে সুবিধা পায় সৰুতেই চাবলৈ, কিন্তু বহুতে নাপায় সুবিধা জীৱনটোত চাবলৈ। আজি মই সুবিধা পাইছোঁ 18 বছৰ বয়সত, আৰু যাৰ বাবে পাইছোঁ তেখেতক শ্ৰদ্ধাৰে শুনি আজিৰ ভিডিঅ' আৰম্ভ কৰিছোঁ তলাতল ঘৰ। আচলতে পৃথিৱীত বহুত আচৰিত বস্তু আছে চাবলগীয়া, কিন্তু ভিডিঅ'টো মই বহুত দিনৰ আগতে ৰেকৰ্ডিং কৰি থৈছিলোঁ, কিন্তু আজিহে আপোনালোকক দেখুৱাবলৈ পাইছোঁ। আৰু বৰ্তমান আমি গৈ আছোঁ আহোম ৰজাৰ দিনৰ আটাইতকৈ আচৰিত বস্তু চাবলৈ, মানে তলাতল ঘৰ চাবলৈ। বলক তলাতল ঘৰ চাওঁ। শেষত আমি আহি পাই গ'লোহি তলাতল ঘৰৰ সন্মুখত। আৰু ৰংঘৰ নিচিনাকৈ ইয়াতো ফ্ৰীকৈ সোমাবলৈ নিদিয়ে, মানে 25 টকামানকৈ এটা টিকেট কাটিব লাগিব চাগে, 25 টকা। আপুনি ইয়ালৈ আহি বাকী একো ভাল নেদেখিলোঁ, কিন্তু এটা বস্তু ভাল দেখিব, একদম চফা কৰি ৰাখিছে জেগাবিলাক। আপুনি ভালকৈ চাব পাৰে, একদম ভালকৈ চফা কৰি ৰাখিছে। যদি এই মুহূৰ্ততে পেলাই দিয়া বস্তুটো চফাটো এনেও কৰিব নোৱাৰে, কিন্তু ৰাতিপুৱা হয়তো চফা কৰি। যিহেতু এইটো ঘৰ বনোৱা শ বছৰ পাৰ হৈ গৈছে, মানে ইটা চিটাবিলাক এৰাই গৈছে, মছলাবিলাক ঢিলা হৈ গৈছেগৈ। আৰু ঢিলা মানে একেবাৰে ঢিলা হৈ যোৱা নাই বাৰু, খহি যোৱা নাই, তথাপিও ইটাটো এৰাই গৈছে। আৰু এইটো কোনো ব্ৰেণ্ডৰ ইটা নহয়, মানে ডিম্বেশ্বৰ ভাটা ইটা নহয় মানে। আৰু ধৰি লওক, মই এটা কথা ভাবি আটাইতকৈ আচৰিত হওঁ, মানে আমি সৰুতে পঢ়িবলৈ পাইছিলোঁ যে এইবিলাক মাটিমাহ, হাঁহ কণী এইবিলাক দি পেলাই বনাইছিলে এই মছলাবিলাক, যিটো ইটা মানে জইন কৰিছে মছলা, সেইটো কথা কৈছোঁ। আজিকালিতো চিমেণ্টে ব্যৱহাৰ কৰে, তথাপিও এই বস্তুবিলাক যেতিয়া প্ৰথমতে বনাইছিলে তেতিয়াতো সাংঘাতিক এটা হৈছে ভাব, মানুহবিলাক কেনেকৈ আহিছিলে বাৰু ইয়ালৈ? তেতিয়াতো মাছটো নাছিলে চাগে। এতিয়ালৈকে আপোনালোকক তলাতল ঘৰৰ ওপৰ ভাগটো দেখুৱালোঁ, মানে মাটিৰ ওপৰ ভাগটো নহয়, মাটিৰ তলতটো ঘৰ নাই বাৰু, মানে ওপৰ মহলাটো দেখুৱালোঁ। এতিয়া যাম আমি তলৰ মহলাটো চাবলৈ, ওপৰতকৈ তলত অলপ বেছি ভাল যেন বুলি। আৰু তলাতল ঘৰৰ আটাইতকৈ আচৰিত বস্তু, মানে তলৰ ভাগত থকা আটাইতকৈ আচৰিত বস্তু এইটোৱে যে ৰাস্তাটো শেষ হৈছে যেন লাগিলেও শেষ নহয়।
আহি ৰাস্তাটো শেষ হৈ গৈছে যেন লাগিছে যদিও কাষৰে পৰা আকৌ ৰাস্তাটো আৰম্ভ হৈছে। বাহিৰৰ পৰা একদম আচৰিত লাগে যে লুংলুঙীয়া ৰাস্তাটো ভিতৰৰ পৰাহে দেখি, বাহিৰৰ পৰা একেবাৰে নেদেখি বুলিয়ে ক'ব পাৰি। আৰু ভিতৰৰ সেই একেবাৰে লুংলুঙীয়া সৰু সৰু ৰাস্তাটো ইয়াতে আহি পেলাই শেষ হৈছেহি আৰু এইডোখৰৰ পৰা আগলৈ যাব নোৱাৰি এইফালে। আৰু আপোনাক এতিয়া দেখোন তলাতল ঘৰৰ মোৰ আটাইতকৈ আচৰিত লগা বস্তুটো মানে এই ফাঁকটোৰ কথা কৈছোঁ, এই ফাঁকটো একদম আচৰিত যেন লাগে। এই ফাঁকটোৰ কথাই কৈছিলোঁ, আটাইতকৈ আচৰিত বস্তু মানে আঁতৰৰ পৰা আপোনাৰ দেখাত ডাঙৰ ডাঙৰ যেন লাগিছে, কিন্তু ওচৰলৈ গ'লে মানেহে গম পোৱা যাব যে কিমান ডাঙৰ ফাঁকটো। এইটো একেবাৰে আঁতৰৰ পৰা একদম মানুহ এটা পাৰ হৈ যাব পৰা যেন ফাঁক এটা লাগিলেও মানে ওচৰৰ পৰা আহিলে একদম সৰু দেখিব, মানে খুব বেছি 6 ইঞ্চি হ'ব চাগে ইয়াত। মাতৰ পৰা যদি দৌৰি আহি পেলাই মানুহ এটা পাৰ হৈ যাম বুলি ভাবে কেতিয়াও পাৰ হ'ব নোৱাৰে, ইয়াত আহি পেলাই ফচি যাব লাগিব। বেলিও লহিয়ালে আমিও যাবলৈ ওলাইছোঁ ঘৰ, অকল আমিয়ে ঘৰ যাবলৈ ওলোৱা নাই বাৰু, প্ৰায়খিনি মানুহে যাবলৈ ওলাইছে, 2-3টামান থাকিব চাগে ইয়াত আৰু এতিয়া চিকিউৰিটিখিনি থাকিব। আৰু এটা বস্তু দেখুৱাবলৈ আছে, বলক দেখুৱাই আছোঁ। আৰু শেষত থাকি যোৱা বস্তুটো হৈছে এইটোৱে, মানে আহোম দিনৰ মিছাইল, একদম ডেঞ্জাৰ বস্তু এইটো, টোপ বুলি কয় আচলতে। আৰু শেষত আমি ঘৰমুৱা হ'লোঁ, কাৰেংঘৰ চাবলৈ নগ'লোঁ কাৰণ আন্ধাৰে হ'ব হ'ল, নহ'লে হয়তো কাৰেংঘৰো গ'লোহেঁতেন। আৰু আকৌ এদিন আহিম চাগে, তেতিয়া দেখুৱাম কাৰেংঘৰ। শিৱসাগৰলৈ আহি মই ইউনিক বস্তু দেখিলোঁ, এইবিলাক বস্তুটো মানে এই অ'টোবিলাকৰ কথা কৈছোঁ, এপে হওক অ'টো হওক বা ৰিক্সা হওক যিয়ে নহওক, মুঠতে এই বস্তুটো ইউনিক দেখিলোঁ। আপুনি শিৱসাগৰত কি ইউনিক পালে, যদি আপুনি শিৱসাগৰ আহিছে তেন্তে ক'ব, কমেণ্টত জনাব। আৰু শেষত নেক্সট ভিডিঅ'টো ফেচ কেম ভিডিঅ' বনোৱাৰ প্ৰতিশ্ৰুতি মানে বনাই থোৱা আছে বাৰু, এডিট কৰিবলৈ বাকী আছে, আপলোড কৰিম ফেচ কেম ভিডিঅ'। তথাপি ফেচ কেম ভিডিঅ' বনোৱাৰ প্ৰতিশ্ৰুতিৰে নীতি শইকীয়া আৰু গৌতম হাজৰিকালৈ ধন্যবাদ জনাই আজিলৈ ভিডিঅ'টো